বৰদলৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আহিছোঁ। এখন চেলেং কাপোৰে সম্বৰ্ধনা জনাব সমিতিৰ উপসভাপতি সন্মানীয় প্ৰাঞ্জল বৰাদেৱে। লগতে এখন গামোচাৰে সম্বৰ্ধনা জনাব নিকেতনৰ প্ৰধান আচাৰ্য সন্মানীয় দেৱেশ্বৰ বৰাদেৱে। নমস্কাৰ, সকলো আছেনে? কোনোবা বাহিৰত আছে নেকি? মনটো কাৰোবাৰ বাহিৰত আছে নেকি বাৰু? প্ৰথমে মই শংকৰদেৱ শিশু নিকেতন বাহাগাবাৰীৰ প্ৰধান আচাৰ্য সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে উদ্যোক্তা মণ্ডলীৰ সভাপতি সম্পাদক সদস্য লগতে সকলো অতিথি বক্তা তেখেতসকলকো শ্ৰদ্ধা নিবেদিছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোলৈ মোৰ মৰম আৰু সন্মান যাচিছোঁ। লগতে অভিভাৱক সকললৈও বহু সন্মান যাচিলোঁ। আজি মই ইয়াত উপস্থিত আছোঁ, হয়তো মই নিজেই আচৰিত হৈছোঁ কিয় উপস্থিত আছোঁ। মই কোনো এনেকুৱা আধ্যাত্মিক চৰ্চা কৰা ব্যক্তি নহয়, আপোনালোকক প্ৰথমতে কৈ লৈছোঁ। আৰু মই কোনো বক্তৃতা দিবৰ কাৰণেও ইয়াত অহা নাই। মই আপোনালোকৰ পৰা শিকিবলৈ আহিছোঁ। শ্ৰীমদ ভগৱত গীতা আজি জয়ন্তী, সকলোৱে জানিছে। আজিৰ দিনটোতে শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতা পাঠ কৰিছিলে। কাক কৈছিলে সকলোৱে জনাবনে বাৰু? কৃষ্ণই কাক কৈছিলে শ্ৰীমদ ভগৱত গীতা? অভিভাৱকসকলৰ মাজত কোনোবাই, আমাৰ উপযুক্ত বক্তাই কৈ আহিছে, কোনোবাই ক'বনে বাৰু? মই শিকিবলৈহে আহিছোঁ কিন্তু আপোনালোকৰ পৰা। কোনেও নাজানে নেকি? শ্ৰীমদ ভগৱত গীতা শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ বাৰ্তালাপ। কিন্তু আৰম্ভণি ক'ৰ পৰা হৈছিলে? এইখিনিতে অকণমান প্ৰশ্নবোধক এটা আছে যে গীতা পাঠ কৰা হৈছিলে আজিৰ পৰা 5000 বছৰ আগত। 5000তকৈ হয়তো বেছি হ'ব। 5000তকৈ বেছি বছৰ আগতেই গীতা পাঠ কৰা হৈছিলে। কিয় পাঠ কৰিবলগীয়া হৈছিলে? আৰু গীতা আমাৰ মহাভাৰতৰ অংশ বুলি কোৱা হয়। আমি মহাভাৰত সকলোৱে জানোনে? কোনোবাই সহায় কৰিবনে? মই ইমান কথা নাজানো, কিন্তু আপোনালোকে সহায় নকৰিলে মই সামৰিব লাগিব। মই ভয়তে কঁপি আছোঁ। দায়িত্ব নাথাকিলে আপোনালোকে দেখিলে হয় মই ভয়তে কঁপি আছোঁ। ভৰিটো কঁপি আছে, দুইটা ভৰি কঁপি আছে। যদি আপোনালোকে অকণমান সহায় নকৰে মোৰ আৰু অৱস্থা বেয়া হৈ যাব। আমি মহাভাৰতলৈ অকণমান আগুৱাই যাওঁ। আমি ভাৰত, আমাৰ উপযুক্ত বক্তাই সুন্দৰকৈ উপস্থাপন কৰিছে, ভাৰতবৰ্ষৰ বিষয়ে কৈছে, আমাৰ জ্ঞানৰ বিষয়ে খুব সুন্দৰ। মই নতুন কথা কেইবাটাও শিকিব পালোঁ। তেখেতসকলক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। উপযুক্ত বক্তা, জ্ঞানী বক্তা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভৰত ৰজাৰ নামৰ পৰা আমাৰ ভাৰতবৰ্ষৰ নাম ভাৰত হৈছিলে, যাক আমি এতিয়া ভাৰত মা বুলি কওঁ, কিন্তু নামটো আহিছিলে ভৰতৰ পৰা। ভৰত বুলি ক'লে কিন্তু ৰামচন্দ্ৰৰ ভায়েক ভৰত নহয় দেই। বহুতৰে মনত এইটো আহে যে ভৰত, ৰামচন্দ্ৰৰ এজন ভাতৃৰ নাম আছিলে ভৰত, কিন্তু ভৰত ৰজা আছিলে হস্তিনাপুৰৰ ৰজা। তেখেতৰ বিষয়ে মই আৰম্ভণি এইকাৰণে কৰিলোঁ যে আমি সকলোৱে পঢ়ি আহিছোঁ আগৰ পৰা যে ৰজা কোন হয়? সদায় ৰজাৰ পুতেকেই ৰজা হয়, হয়নে নহয় কওকচোন? আচাৰ্য আপোনালোকৰ পৰা জানিব খুজিছোঁ, হয়নে কথাটো? আমি কিতাপত পঢ়ি আহিছোঁ আগৰ পৰাই আমি ৰজাৰ পুতেকেই ৰজা হয়। কিন্তু ভৰত এনেকুৱা এজন ৰজা আছিলে যিজনে এই নিয়ম সলনি কৰিছিলে যে পুত্ৰ ৰজা হ'ব লাগিব বুলি কোনো কথা নাই। যিজন যোগ্য হ'ব তেওঁহে ৰজা হ'ব। কাৰণ ভৰতৰ এজনো পুত্ৰ যোগ্য নাছিলে, ৰজা হোৱাৰ যোগ্য নাছিলে। এজন সাধাৰণ সৈনিকক তেওঁ ভূমন্যু, তেখেতৰ নাম আছিলে, ভূমন্যুক তেওঁ ৰজা পাতি দিছিলে। কাৰণ তেখেতৰ মাজত ৰজা হোৱাৰ যোগ্যতা সকলোবোৰ আছিলে। কি কি যোগ্যতা আছিলে সেইবোৰ ক'বলৈ গ'লেতো বহুত সময় লাগিব, আচল কথাটো থাকি যাব। তেনেকৈ আৰম্ভ হৈছিলে। তেনেকৈ আহি এটা সময়ত শান্তনু ৰজা হ'ল যোগ্যতাৰ অনুসৰিয়ে। তাৰপিছত অকণমান খেলি মেলি আৰম্ভ হ'ল। ভীষ্মই প্ৰতিজ্ঞা কৰিলে, ভীষ্মৰ ৰজা নহ'ল। অৱশেষত পাণ্ডুক ৰজা পতা হ'ল। পাণ্ডু মৃত্যু হ'ল সোনকালে। পাণ্ডু বনত যাওঁতে ধৃতৰাষ্ট্ৰ অন্ধ আছিলে, তেখেতক প্ৰতিনিধিত্ব কৰিবলৈ দি গৈছিলে ৰাজসিংহাসন।
কিন্তু পাণ্ডু ঘূৰি নোহোৱাৰ বাবে ধৃতৰাষ্ট্ৰই ৰজা হৈ থাকিল। আমাৰ যিটো ভাৰপ্ৰাপ্ত বিষয়া বুলি কোৱা যায়, একচুৱেলি ভাৰপ্ৰাপ্ত ৰজা আছিলে ধৃতৰাষ্ট্ৰ, কিন্তু ধৃতৰাষ্ট্ৰ হস্তিনাপুৰৰ ৰজা নাছিলে। কিন্তু তেখেতে ভাবিলে যে মইতো জ্যেষ্ঠ আছিলোঁ পাণ্ডুতকৈ, কিন্তু নাপালোঁ যদিও এতিয়া পালোঁ যেতিয়া মই ৰাজত্ব কৰিব লাগে। কিন্তু তেওঁ পাহৰি গ'ল ৰাজধৰ্ম। ধৃতৰাষ্ট্ৰই ৰাজধৰ্ম পাহৰি গ'ল। তেওঁৰ পুত্ৰ দুৰ্যোধনকো তেনেকুৱাকৈ বনাই নিয়া নিচিনা হ'ল, তেওঁ পাহৰি গ'ল ৰাজধৰ্মৰ কথা। কিন্তু পাণ্ডুৰ পুত্ৰ 5জন, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, তেওঁলোকে ভাল জ্ঞান লৈ আটাইকেইজনী যোগ্য হৈ উঠিলে। তাৰ ভিতৰত জ্যেষ্ঠ আছিলে যুধিষ্ঠিৰ আছিলে, কিন্তু যুধিষ্ঠিৰ জ্যেষ্ঠও আছিলে, শ্ৰেষ্ঠও আছিলে, ধাৰ্মিক আছিলে তেখেত। তো সেইফালৰ পৰা হস্তিনাপুৰৰ ভাবি সম্ৰাট হ'ব লাগিছিলে যুধিষ্ঠিৰ। কিন্তু বহুত কালচক্ৰত, বহুত ষড়যন্ত্ৰৰ বলি হৈ পাণ্ডৱে সৰহ সংখ্যক সময় বনবাসতে কটাবলগীয়া হ'ল। তাৰ মাজত বহুত ঘটনা হ'ল। গোটেই মহাভাৰতখন কোৱাটো সম্ভৱ নহ'ব। দ্ৰৌপদী বস্ত্ৰহৰণো সোমাই আছে, বহুত অন্যায় হ'ল। ৰজাৰ পুত্ৰ, যাৰ নিজে সিংহাসন পাব লাগিছিল, তেওঁলোকে কিন্তু গোটেই জীৱন যুদ্ধ কৰিবলগীয়া হ'ল নিজৰ সিংহাসনৰ বাবে। তো শেষত যেতিয়া বনবাসৰ পৰা ঘূৰি আহিলে, ঘূৰি অহাৰ পাছত তাৰ মাজতে এটা কথা থাকি গ'ল। হস্তিনাপুৰক দুভাগ কৰি দিয়া হৈছিলে, হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ। ইন্দ্ৰপ্ৰস্থৰ ৰজা যুধিষ্ঠিৰ আছিলে। তাৰপিছত বনবাস হ'ল। বনবাসৰ পৰা ঘূৰি অহাৰ পাছত যুধিষ্ঠিৰক ঘূৰাই দিব লাগিছিলে, নহয় জানো? হয়নে বাৰু? ঘূৰাই দিব লাগিছিলে, কিন্তু ঘূৰাই নিদিলে। ক'লে যে নাই, ঘূৰাই দিয়া নহ'ব কোনো কণ্ডিশ্যনতে, যে আকৌ বনবাস যাব লাগে। তেওঁলোকে দুৰ্যোধনে ডিমাণ্ড কৰিছিলে যে তেওঁলোকৰ অজ্ঞাতবাস মই ভংগ কৰিছোঁ বিৰাট যুদ্ধত, গতিকে তেওঁলোকে আকৌ 13 বছৰ বনবাসত যাব লাগে। কিন্তু মানি লোৱা নাছিল তেওঁলোকে, কাৰণ অজ্ঞাতবাস তেতিয়ালৈ শেষ হৈছিলে। সকলোৱে আমাৰ দ্ৰোণাচাৰ্য গুৰু, কৃপাচাৰ্য কুলগুৰু সকলোৱে কৈছিলে যে তেওঁলোকৰ অজ্ঞাতবাস শেষ হৈছে, গতিকে তেওঁলোকক দিব লাগে। কিন্তু মানি নল'লে, আৰু সেই ডিচিশ্যনটো যেতিয়া লোৱা গৈছিলে যে দিয়া নহ'ব, বাৰে বাৰে দূত পঠিওৱাৰ পাছতো মানি লোৱা নাছিল। শ্ৰীকৃষ্ণ, এতিয়া মই শ্ৰীকৃষ্ণলৈ আহিছোঁ। তেতিয়া শ্ৰীকৃষ্ণ নিজেই শান্তিদূত হৈ হস্তিনাপুৰলৈ আহিছিলে। শান্তিদূত হৈ হস্তিনাপুৰ আহিছিলে। সেইজন শ্ৰীকৃষ্ণ যিয়ে সুদৰ্শন চক্ৰ হাতত ল'লে, তেওঁৰ আগত চব শূন্য, নহয় জানো? সকলোৱে জানেনে সুদৰ্শন চক্ৰৰ কথা? আমাৰ ছাত্ৰ ছাত্ৰীয়ে জানেনে? বাইদেউ জানেনে সুদৰ্শন চক্ৰৰ বিষয়ে? সুদৰ্শন চক্ৰৰ আগত যে চব শূন্য, সেইটো আমি হয়তো জানো, নহয় জানো? সুদৰ্শন চক্ৰৰ আগত চব শূন্য, কিন্তু সেইজন ব্যক্তিয়ে শান্তিৰ ভাষা ক'বলৈ গৈছিলে যে যুদ্ধ কৰিব নালাগে। তেখেতে যুদ্ধ কৰা হয়, কিন্তু সন্মুখত কোনো থাকিব নোৱাৰে, কাৰণ তেওঁ আছিলে অৰ্জুনৰ সখা। কিন্তু শান্তিদূত হৈ গৈছিলে, গৈ ধৃতৰাষ্ট্ৰকো বুজাইছিলে, দুৰ্যোধনকো বুজাইছিল যে কৌৰৱ আৰু পাণ্ডৱ যদি এক হৈ যায়, এই পৃথিৱীত কোনেও ভাৰতবৰ্ষক লৰচৰ কৰিব নোৱাৰে, কোনেও আক্ৰমণ কৰিব নোৱাৰে, ইয়াতকৈ শক্তিশালী আৰু কোনোৱে নাথাকে। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু যিটো শত্ৰু কি, আমাৰ আটাইতকৈ শত্ৰু কি বুলি ভাবে? অহংকাৰ। ময়ে সকলোতকৈ বীৰ, মোৰ ওচৰত কোনো টিকিব নোৱাৰে। আটাইতকৈ ডাঙৰ শত্ৰু আমাৰ, মই ভাবোঁ। আপোনালোকে ভাবেনে বাৰু? অহংকাৰতকৈ শত্ৰু একো নাই বুলি ভাবে। মই যেতিয়া ভাবিম যে মোতকৈ জনা মানুহ আৰু একো নাই, সেইদিনা মই শূন্য। মই জানো অনলি আই কেন ডু দিছ, এইটো বেলেগ বস্তু, সেইটো বিশ্বাস, আত্মবিশ্বাস। অনলি আই কেন ডু দিছ। গতিকে সেইবাবে একচেপ্ট কৰা নহ'ল শান্তি প্ৰস্তাৱ। তেতিয়া শ্ৰীকৃষ্ণই থিৰাং কৰিলে যে এতিয়া যুদ্ধৰ বাদে বেলেগ একো অপশ্যন নাই। তেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধৰ আলোচনা কৰা হ'ল, আৰু যুদ্ধ কৌৰৱ আৰু পাণ্ডৱৰ মাজত। এইখিনি আছিলে গীতাৰ আগৰ কথা। কিন্তু গীতা কিয় আহিলে সকলোৱে জানেনে বাৰু? হাতখন দাঙক, গীতা কিয় আহিছিলে সকলোৱে জানেনে বাৰু? অনুগ্ৰহ কৰি হাতখন দাঙকচোন, মই অনুৰোধ কৰিছোঁ। সকলোৱে জানেনে? যিয়ে জানে হাত দাঙকচোন। গীতাখন কিয় পাঠ কৰিব লগা হৈছিলে? বাকী সকলে নাজানে নহয়।
জানে নহয় মাইনাজনীয়ে জানে হাত দাঙিছে হাত চাপৰি এটা বজাওক মাইনাজনীৰ কাৰণে সকলোৱে হয়তো তেওঁ জানে বা নাজানে তেওঁ জানিবলৈ ইচ্ছা আছে জানিবলৈ ইচ্ছা আছে নহয় জানো মাইনা জানিবলৈ ইচ্ছা আছে এইখিনিতে আৰম্ভ হ'ল কৌৰৱ পাণ্ডৱৰ যুদ্ধ নিশ্চিত হ'ল যুদ্ধক্ষেত্ৰ কুৰুক্ষেত্ৰ আমাৰ উপৰোক্ত ব্যক্তিয়ে কৈ গৈছে যুদ্ধক্ষেত্ৰ কুৰুক্ষেত্ৰ চলি থাকিব কিন্তু আমিতো আগুৱাই যাবই লাগিব নহয় জানো বাপৰে বাহাকাবাৰী মানুহ যে ইমান ঠাণ্ডা মণ্ডা মই আজিহে গম পালো মই কিন্তু নহয় দেই মই অলপ গৰম মই চুৱেটাৰ এটা পিন্ধি আহিছিলো মানে গৰম ইমানে লাগি গ'ল খুলি দিবলৈ বাধ্য হলো এনেকে থাকিলেতো মোৰ টোপনি ধৰিব অকণমান মই একচুৱেলি কৈছো প্ৰথমতে মই শিকিবলৈ আহিছো দেই মই যিখিনি কথা এতিয়া আপোনালোকৰ আগত ক'লো এইখিনি একচুৱেলি মই আপোনালোকক জ্ঞান দিবৰ বাবে কোৱা নাই মই নিজে শিকিবৰ বাবে কৈছো আজি নিজে জনা কথাখিনিও যদি মই নিজে আলোচনা নকৰোঁ তেনেহ'লে এটা সময়ত প্ৰয়োগ নহ'লে সকলো গুচি যাব সেইবাবে আচলতে মই আগবাঢ়িলোঁ আপোনালোকৰ অনুষ্ঠানটোৰ বাবে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে উদ্যোক্তাক মোক এই সুযোগটো দিয়াৰ বাবে তো আমি অৱশেষত কুৰুক্ষেত্ৰৰ আমি উপস্থিত হ'লোঁ কুৰুক্ষেত্ৰত উপস্থিত হোৱাৰ পাছত কি হ'ল আমাৰ উপৰোক্ত বক্তাই তেতিয়া কৈ গৈছে যে আমাৰ অৰ্জুনে সন্মুখত কাক দেখিলে কৌৰৱক দেখিলে কৌৰৱ কোন হয় জানেনে কৌৰৱ কোন হয় কৌৰৱ ককাই ভাই হয় কৌৰৱ ককাই ভাই তাৰমানে ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু ভাতৃ আছিলে পাণ্ডুৰ পুত্ৰ হ'ল পাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ল কৌৰৱ গতিকে ককাই ভাই হ'ল আমাৰ ভাষাত ক'বলৈ গ'লে খুৰাকৰ ল'ৰা আৰু ইফালে বৰদেউতাকৰ ল'ৰা ভাই ককাই যুদ্ধ আৰু তাতকৈ আচৰিত কথা অৰ্জুনৰ অতিকৈ প্ৰিয় পিতামহ যাক অত্যধিক মৰম কৰিছিলে পিতামহ ভীষ্মই অৰ্জুনক অত্যধিক মৰম কৰিছিলে সৰুৰে পৰা সেই পিতামহ ভীষ্মক বিপৰীত পক্ষত দেখা পাইছে শত্ৰু পক্ষত দেখা পাইছে আৰু কাক দেখা পাইছিলে গুৰু দ্ৰোণা যিজনে নিজৰ পুত্ৰকো সিমানখিনি জ্ঞান নিদিলে সিমানখিনি অৰ্জুনক দিছিলে সেইজন গুৰু দ্ৰোণাক সন্মুখত দেখিলে আৰু কোন আছিলে কুলগুৰু কৃপাচাৰ্য আছিলে আৰু সকলো কৌৰৱ ভাতৃয়ে আছিলে যি কৰিলেও অন্যায় কৰিলেও তেওঁলোক ভাতৃয়ে আছিলে তো অৰ্জুনে ভাবিলে যে এওঁলোকৰ লগত কি যুদ্ধ কৰিম এওঁলোকতো মোৰ নিজৰ মই যুদ্ধত জিকিলেও হাৰি যাম কেতিয়াবা হয় ন আমাৰ নিজৰ ভাই ককাৰ মাজতে কাজিয়া হয় কিন্তু কিবা এটা বেয়া হ'লে আমাৰ শান্তি লাগে জানো নিশ্চয় শান্তি নালাগে মোৰ লগত যদি শত্ৰুতা কৰিছে মোৰ কোনোবা এজন ভাতৃয়ে তেওঁৰ কিবা এটা বেয়া হোৱাটো মই সহ্য কৰিব নোৱাৰিম মই যদি ধৰ্মৰ পক্ষত থাকোঁ মই কেতিয়াও ভাবিব নোৱাৰোঁ তো সেইবাবে অৰ্জুনৰ মনত প্ৰশ্ন আহিছিলে যে তেওঁলোক দুৰ্যোধনটো অহংকাৰী হ'লেও অন্যায় কৰিছে যদিও আমাক বহুত আমাৰতো ভাতৃয়ে হয় তো এইসকলৰ লগত কেনেকৈ যুদ্ধ কৰিম মইতো যুদ্ধত জিকিও হাৰি যাম গতিকে গান্ধী তেখেতৰ যিখন ধনু আছিলে অৰ্জুনৰ তেওঁ পেলাই দিছিলে যে মই যুদ্ধ নকৰোঁ ইয়াতকৈ মোৰ মৃত্যুৱে শ্ৰেয় তেওঁ আত্মীয় কুটুমক দেখিছিলে শ্ৰীকৃষ্ণ মনে মনে আছিলে তেতিয়া মনে মনে আছিলে আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিলে গীতা বিষাদ যুগ আমাৰ উপৰোক্ত বক্তাই কৈ গৈছে বিষাদ যুগ তেওঁ চিন্তাত পৰি গৈছিল যে কেনেকে কি হ'ব যে এইখন হস্তিনাপুৰ জিকি আমি কি কৰিম এই বস্তুটো এনেকুৱা এটা বস্তু সূচায় আপোনাৰ মনত ৰাখিব কিবা এটা কাম কৰিবলৈ গ'লে কাম বুলি কৈছো দেই মই কৰ্ম বুলি কোৱা নাই যিকোনো কিবা এটা কাম কৰিব গ'লে বাধা বহুত আহে তাত আত্মীয় বেছি বাধা সৃষ্টি কৰে আত্মীয়ই হয়নে নহয় আপোনালোকে চাব মায়ে কি ক'ব দেউতাই কি ক'ব বা খুৰাই কি ক'ব মই নিয়মীয়াকৈ মই ৰক্তদান কৰোঁ আমাৰ বহুত ৰক্তদান কৰিবলৈ ওলাই আহে কিন্তু ক'ব মোক মায়ে গালি দিব
মোক মায়ে দিব নিদিয়ে, মোৰ দেউতাই গালি দিব, এনেকুৱা হয়। মই এইটো কোৱা নাই যে দেউতা মা ভুল বা আমাৰ আত্মীয়ে ভুল কথা কয়, সেইটো ক'ব যোৱা নাই। কিন্তু সাধাৰণতে বাধাৰ সৃষ্টি কৰে, কিন্তু তাৰ বাধাক নেওচি আমি আগুৱাই যাব লাগিব। আমাৰ জ্যেষ্ঠ হওক কনিষ্ঠ হওক সকলোৱে যেতিয়া এটা ভুল ডিচিশ্যন ল'ব, সেইটো ভুল বুলি আমি বুজিব লাগিব আৰু সেইটো বুজাই দিব জানিব লাগিব। চ' অৰ্জুনে বুজি পোৱা নাছিলে যে ভুল কি। তেতিয়া কৃষ্ণই কৈছিলে যে আত্মীয় কোনো নাই। যদি তেওঁলোক তোমাৰ আত্মীয় হ'ল হয়, আজি ধৰ্মৰ পক্ষত থাকিলে হয়। তুমি এখন ধৰ্ম যুদ্ধ কৰিবলৈ গৈছা যে তেওঁলোক তোমাৰ পক্ষত কিয় নাই? তেওঁ যদি পিতামহ হয়, তোমাক ইমান মৰম কৰে, ইমান ভাল পায়, তেওঁ কিয় সিটো পক্ষত আছে? কৌৰৱৰ পক্ষত আছে কিয়? গুৰু দ্ৰোণাই যদি তোমাক ইমান ভাল পায়, ইমান জ্ঞান দিছে, হয় দিছে, কিন্তু তেওঁ যদি ধাৰ্মিক হয় তেখেত, তে ধৰ্মৰ পক্ষত কিয় নাই? তেওঁতো থাকিব লাগিছিলে এইফালে। গতিকে ধৰ্মৰ বিৰোধিতা যিয়ে কৰিছে তেওঁলোক তোমাৰ মিত্ৰ হ'বই নোৱাৰে, তেওঁলোক শত্ৰু। গতিকে তুমি শত্ৰুৱে জ্ঞান কৰিব লাগিব। পিতামহক বিচাৰিলে নহ'ব, ইয়াৰ মাজত তোমাৰ শত্ৰুক বিচাৰিব লাগিব। তোমাৰ গুৰুক বিচাৰিলে নহ'ব, ইয়াত তোমাক শত্ৰুকে বিচাৰিব লাগিব, যিয়ে আজি অধৰ্মৰ পক্ষত যুদ্ধ কৰিছে। কাৰণ শ্ৰীকৃষ্ণই যেতিয়া এই যুদ্ধৰ কথা গম পাইছিলে, অৰ্জুন আৰু দুৰ্যোধন দুইজনে গৈছিলে যে যুদ্ধত আমাক সহায় কৰিব লাগিব বুলি। কিন্তু অৰ্জুনৰ পক্ষত কৃষ্ণ আছিলে। কিয় আছিলে? আচল কাৰণটো সকলোৱে জানে চাগে, জানেনে বাৰু? কি কাৰণ আছিলে? অৰ্জুনৰ সখা আছিলে কৃষ্ণ, সেইকাৰণে আছিলে নেকি বাৰু? কাৰণটো সেইটো আছিল নেকি বাৰু? শ্ৰীকৃষ্ণই বাৰে বাৰে কৈছিলে যে তুমি যে মোৰ সখা, সেইকাৰণে আজি মই তোমাৰ পক্ষত নাই। তুমি ধৰ্মৰ পক্ষত আছা, তুমি ন্যায়ৰ পক্ষত আছা, তুমি সত্যৰ পক্ষত আছা, সেইকাৰণে মই তোমাৰ লগত আছো। শ্ৰীকৃষ্ণৰ শব্দ বাণী আমি প্ৰত্যেকটোৱে অনুকৰণ কৰিবলগীয়া। কাৰণ বলোৰামৰ ওচৰতো গৈছিলে, কিন্তু বলোৰাম তীৰ্থ ভ্ৰমণ কৰিব গৈছিলে। কিন্তু যেতিয়া যুদ্ধ, শ্ৰীকৃষ্ণই কৈছিলে যেতিয়া যুদ্ধ ধৰ্ম আৰু অধৰ্মৰ মাজত হয়, তেতিয়া বেলেগ তীৰ্থস্থান কোনো নাথাকে। আমাৰ সমাজত হয় নে নহয় বাৰু এই পৰিস্থিতিটো? আমাৰ বিপদ হয়, কিবা এটা প্ৰব্লেম আহিছে, এইটো কেনেকে কি কৰিব, আমাৰ মানুহে সেইখিনি সময়ত যায় মন্দিৰত ভ্ৰমণ কৰিবলৈ। কিন্তু সেইখিনি সময় আমি সেই পৰিস্থিতিটোত থাকিব লাগে। কোনোবা এজনৰ বেমাৰ হৈছে, চবে মন্দিৰত পূজা কৰিবলৈ যায়, বেমাৰ, সেইখিনি সময়ত তেখেতক সেৱা কৰাত ব্ৰতী হ'ব লাগে, যে কি কেনেকে তেওঁ সুস্থ কৰিব পাৰি সেইখিনি চিন্তা কৰি। কিন্তু সেই বস্তুটো শ্ৰীকৃষ্ণই বলোৰামক কৈছিলে, যেতিয়া ধৰ্ম অধৰ্মৰ মাজত যুদ্ধ হয় তেতিয়া বেলেগ তীৰ্থস্থান নাথাকে, ইয়াতে। আমাৰতো জীৱনত প্ৰত্যেকটো এখন এখন যুদ্ধ। আজি ছাত্ৰৰ জীৱনত সকলোৱে এখন যুদ্ধই কৰি থকা নাই জানো? কেতিয়া পঢ়া শেষ হ'ব লাগি থাকে চাগে ন? পঢ়ি থাকোঁতে চবৰে লাগে কেতিয়া পঢ়া কামটো যাতে শেষ হ'ব আৰু কিবা ৰক্ষা পাব লাগে, আৰু এখন যুদ্ধ আচলতে। কিন্তু যেতিয়া পঢ়া শেষ হয় তেতিয়া আৰু এখন ডাঙৰ যুদ্ধ আৰম্ভ হয়, সেইখন আৰু ডাঙৰ যুদ্ধ, নহয় জানো? তো তেতিয়া এনেকুৱা এটা পৰিস্থিতি আমি ফেচ কৰিবলগীয়া হয়। চ' এখন এখন যুদ্ধ, শ্ৰীকৃষ্ণই যুদ্ধ কৰিবৰ বাবে কৈছিলে। গোটেইকেইটাখনতো সম্ভৱ নহয়, সকলোৱে জানে। এদিনত শ্ৰীকৃষ্ণই নিজে শেষ কৰিব পৰা নাছিলে। চ' মই এটা কথা অভিজ্ঞতা মোৰ শ্বেয়াৰ কৰিম বুলি ক'ব পাৰিম। গীতাই মোৰ জীৱনত কিছু প্ৰভাৱ পেলাইছে, নেপেলোৱা নহয়, যাৰ বাবে মই আজি হয়তো ইয়াত উপস্থিত হৈছোঁ। মোৰ নিজৰ জীৱনত বহুতখিনি প্ৰভাৱ পেলাইছে। মই বহুত ডাঙৰ যুদ্ধ জয় কৰিবলৈ সক্ষম হৈছোঁ মোৰ নিজৰ জীৱনত। কিন্তু অস্ত্ৰবিহীন যুদ্ধ যে অকল অস্ত্ৰ লৈহে কৰিব লাগিব তেনেকুৱা নহয়। তো এইখিনিতে কৃষ্ণই কৈছিলে যে আমি শত্ৰুক দেখিব লাগিব, আৰু এনেকুৱা নহয় যে তুমি মাৰি আছা মানে তোমাৰ পাপ হ'ব। তেখেতসকলৰতো মৃত্যু নিশ্চিত, অলৰেডিতো তেওঁলোক মৰি আছে। তেওঁতো মানে তুমি কাৰণটো হ'ব লাগে। অৰ্জুনক কৈছিলে যে তুমি কাৰণহে হ'ব লাগে। লক্ষ্য কৰিছেনে কেতিয়াবা কিছুমান মানুহ একো বেমাৰ আজাৰ নাথাকে, অকস্মাতে মৰি থাকে, কিন্তু এনেও মৰি নাথাকে। হয় হাৰ্ট এটেক হ'ব বা কিবা প্ৰেছাৰ ষ্ট্ৰ'ক হ'ব, কিবা এটা কাৰণ লাগে, বা ক'ৰবাত ভালে ভালে গৈ আছিল ৰাস্তাত
চাইডতে খোজকাঢ়ি গৈছিল, কোনোবা গাড়ী এখনে মাৰি থৈ গ'ল, কিবা এটা কাৰণ লাগে। তেনেকুৱাকে একচুৱেলি কৈছিলে তুমি কাৰণ হ'ব লাগে, আৰু কাৰণ নহ'লে কি হ'ব, ধৰ্মৰ জয় নহ'ব। দ্ৰৌপদী বস্ত্ৰহৰণ সকলোৱে জানে। দ্ৰৌপদী বস্ত্ৰহৰণৰ প্ৰতিশোধ বুলি বহুতে ক'ব খোজে, কিন্তু সেইটো নহয়। দ্ৰৌপদী এটা চিম্বল প্ৰত্যেকগৰাকী নাৰীৰ। দ্ৰৌপদীৰ লগত অন্যায় হৈছিল নে সকলোৱে জানে। মোৰতো এনেকুৱা লাগে, মোৰ যদি হাতত থাকিলে হয় মহাভাৰতৰ সেই দৃশ্যটো মই নাইকিয়া কৰি পেলালো হয়। ভাবিলে আচৰিত লাগে। কিন্তু দ্ৰৌপদীৰ লগত যি হৈছিলে তাৰ প্ৰতিশোধৰ কাৰণে কুৰুক্ষেত্ৰ যুদ্ধ হোৱা নাছিলে। কাৰণ দ্ৰৌপদী বস্ত্ৰহৰণৰ পাছতো শ্ৰীকৃষ্ণই সদায় কৈ আছিলে যে শান্তিৰ ভাষা কৈ আছিলে। যুদ্ধৰ ভাষা কৃষ্ণই কেতিয়াও কোৱাই নাছিলে, শান্তি। কিন্তু ইতিমধ্যে প্ৰতিজ্ঞা কৰিছিলে, ভীমে প্ৰতিজ্ঞা কৰিছিলে যে দুৰ্যোধনৰ উৰু ভংগ কৰিম, দুঃশাসনৰ ৰক্তপান কৰিম, আৰু দ্ৰৌপদীয়ে কৈছিলে যে মই চুলি নাবান্ধো কেতিয়াও, যেতিয়ালৈকে মই ৰক্তৰে নুধো। দুঃশাসনৰ বুকুৰ ৰক্তৰে যেতিয়ালৈকে নুধো তেতিয়ালৈকে চুলি নাবান্ধো। তাৰ পাছতো শ্ৰীকৃষ্ণই সদায়, মই শ্ৰীকৃষ্ণৰ কথা কিয় ক'ব খুজিছো, শ্ৰীকৃষ্ণ ইমান শক্তিশালী। মই ব্যক্তি বুলি ক'ব খুজিছো বৰ্তমান, তেখেতক ভগৱান আখ্যা দিয়া নাই। যিহেতু মানৱ ৰূপে জন্ম লৈছিলে, মই প্ৰথমতে তেখেতক মানৱ হিচাপে আখ্যা দিছো। তেওঁ মানৱ হৈ মানুহৰ কৰ্ম আমাক শিকাই গৈছিলে। আচল কথাটো মই সেইটো ভাবো, তেখেতটো ঈশ্বৰে, আমি সকলোৱে জানো, কিন্তু মানুহৰ কৰ্ম কি সেইটো শিকাই গৈছিলে আমাক। শান্তিৰ ভাষা কৈ থাকোতে ভীমে এদিন প্ৰশ্ন কৰিছিলে যে যদি শান্তিয়ে হয়, যুদ্ধ নহয়, তেনেহ'লে মোৰ প্ৰতিজ্ঞা কি হ'ব? দ্ৰৌপদী এনেকৈ থাকিব নেকি? শ্ৰীকৃষ্ণই কি কৈছিলে তাৰ উত্তৰত, মানৱ কল্যাণতকৈ প্ৰতিজ্ঞা ডাঙৰ নহয়। মানৱ কল্যাণতকৈ প্ৰতিজ্ঞা ডাঙৰ নহয়। সকলোৱে মানেনে এই কথাটো? হয়তো একমত নহ'বও পাৰে আপোনালোকৰ মাজত বহুতো, কাৰণ বহুতে কোৱা শুনিছো প্ৰতিজ্ঞা সকলোতকৈ ডাঙৰ। কোনোবাই যদি প্ৰতিজ্ঞা কৰিছে তাক পালন কৰাটো উচিত, হয় ময়ো মানো উচিত। কিন্তু সেই প্ৰতিজ্ঞা পালন কৰিব গৈ যদি মই অধৰ্মৰ আশ্ৰয় ল'ব লাগে, মই অন্যায় কৰিবলগীয়া হয় কাৰোবাৰ লগত, তেতিয়াহ'লে কিন্তু সেই প্ৰতিজ্ঞা উচিত নহয়। কাৰণ ভীষ্মৰ প্ৰতিজ্ঞা কৰি অন্যায় পক্ষত ল'বলগীয়া হৈছে। গতিকে তহঁতে প্ৰতিজ্ঞা যদি ভংগও কৰ, তাৰ পাছত যুদ্ধ নকৰিলেও একো নাই। কাৰণ আজি যদি শান্তি হয়, বহুত নিৰপৰাধ সৈনিক মৰাৰ পৰা বাচিব। আজি তহঁতৰ মাজত যুদ্ধ হৈছে, কিন্তু ইমানবোৰ সৈন্য যে আছে, ইমানবোৰ সৈন্যই একোতো অপৰাধ কৰা নাই। দুই পক্ষৰ সৈন্য মৰিব, তেওঁলোকৰ পত্নী বিধৱা হ'ব, তেওঁলোকৰ পুত্ৰ পুত্ৰী সকলোৱে অনাথ হ'ব, তেওঁলোকৰ দায়িত্ব কোনে ল'ব? কিন্তু তাৰ পিছতো শ্ৰীকৃষ্ণৰ চেষ্টা বিফল হ'ল, মানি নললে, যুদ্ধ হ'ল। কিন্তু যুদ্ধ ক্ষেত্ৰত অৰ্জুন বাৰে বাৰে পিছলি গৈছে যে নাই নহয়, যুদ্ধ মই নকৰোঁ। তেতিয়া নিষ্কাম কৰ্মৰ বিষয়ে কৈছিলে। সকলোৱে জানে, গীতাৰ বিষয়ে অন্য কথা নাজানিলেও সকলোৱে এটা কথা জানে যে ফলৰ আশা কৰিব নালাগে, নিষ্কাম কৰ্ম কৰিব লাগে। এইটো কেনেকুৱা কথা? যদি ফলটোৱে নাপাওঁ, কাম কৰাৰ অৰ্থ কি? আমাৰ এজন বক্তাই কৈছিলে, সকলোৰে মনত প্ৰশ্ন উদয় হয় এইটো যে ফল যদি নাপাওঁ আমি কাম কৰাৰ অৰ্থ কি? কিন্তু শ্ৰীকৃষ্ণই কৈছিলে যে ফলটো তোমাৰ হাতত নায়েই, ফলটো তোমাৰ হাতত নাই, তুমি কৰ্ম তোমাৰ হাতত আছে, তুমি কৰ্মহে কৰিব পাৰিবা। কৰ্ম বুলি কওঁতে আমি যিকোনো কাৰ্য কিবা এটা কৰিলে সেইটো কৰ্ম বুলি কওঁ, কিন্তু কৰ্ম নহয়, শ্ৰীকৃষ্ণৰ মতে নহয়। কৰ্মৰ ভাগ কৰিছিলে, কৰ্ম আৰু অকৰ্ম আৰু বিকৰ্ম। সকলোৱে জানে নিশ্চয়, শ্ৰীকৃষ্ণই কৈছিলে গীতাত কৰ্ম অকৰ্ম বিকৰ্ম। জানেনে সকলোৱে? কৰ্ম হবলৈ হলে উদ্দেশ্য সৎ হ'ব লাগিব। যিকোনো কিবা এটা আমি কৰিছো, যদি সৎ উদ্দেশ্যেৰে কৰিছো, তেনেহলে সেইটো কৰ্ম। আৰু যদি বহিছো, শুইছো, পৰ চৰ্চা কৰিছো,
সেইটো হ'ল অকৰ্ম। কয় ন আমাৰ অকৰ্মণ্য ই, যিবোৰ তেনেকে থাকে কয় ন অকৰ্মণ্য, তাৰমানে অকৰ্ম কৰিছে, অকৰ্ম কৰে যি সেইজন অকৰ্মণ্য। আৰু যিয়ে অসৎ উদ্দেশ্যেৰে কিবা কৰে, অসৎ উদ্দেশ্যেৰে কৰাটোক কয় বিকৰ্ম। শ্ৰীকৃষ্ণই কৈছিলে যে বিকৰ্ম আৰু অকৰ্ম ত্যাগ কৰিব লাগে, আলস্য ত্যাগ কৰিব লাগে, আৰু অসৎ উদ্দেশ্য ত্যাগ কৰিব লাগে, আমি সৎ উদ্দেশ্যেৰে কৰিব লাগে, অৰ্থাৎ আমি কৰ্ম কৰিব লাগে। কিন্তু ফলটো আমাৰ হাতত নাই। এতিয়া ছাত্ৰ ছাত্ৰী আছে, কোনো আছে, কোনো গুচি গৈছে চাগে, আমাৰ অভিভাৱকসকল আছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় এটা বস্তু, আমি যেতিয়া অধ্যয়ন কৰোঁ, মই এটা সময়ত ছাত্ৰ আছিলোঁ, অধ্যয়ন কৰিছিলোঁ, তেতিয়া কি ভাবোঁ পৰীক্ষাত কি কি প্ৰশ্ন আহে সেইকেইটা জানা হয়, সেইকেইটাই পঢ়িলোঁ হয়, তাৰ উত্তৰকেইটা পঢ়িলোঁ হয়, ধুনীয়াকৈ লিখিব পালোঁ হয়, বহুত নম্বৰ পালোঁ হয়। নহয় জানো? সকলোৱে ভাবেনে বাৰু? আগতে যদি গম পাই গ'লো হয় কি কি প্ৰশ্ন আহে, ভাবানে তোমালোকে? সকলোৱে ভাবেনে? আমাৰ অভিভাৱকসকলে যেতিয়া ছাত্ৰ আছিলে আপোনালোকে ভাবিছিলেনে বাৰু? আগতে যদি প্ৰশ্নকেইটা গম পায়, তাৰমানে আমাক ফলটো আগতেই লাগে, ৰিজাল্ট কিমান ভালকৈ কৰিব পাৰোঁ, বা গোটেইকেইটা প্ৰশ্ন নাজানিলেও আমি কওঁ যে অকণমান কমন পেলাই দিয়কচোন, কোনখিনি আহিব। তাৰমানে আমাৰ চিন্তাটো আগতে ফলটো, এইখিনি আমাৰ কমন পৰিলে আমি ভালকৈ উত্তৰকেইটা লিখিব পাৰিম, কাৰণ সেইখিনিয়ে চাম, এইখিনি পঢ়িম, এইখিনিয়ে চাম, পৰীক্ষাটো পাছ কৰি দিব, ভালকৈ উত্তৰটো লিখিব পাৰিলে আমাৰ শেষ, দায়িত্ব শেষ। কিন্তু আচলতে অধ্যয়ন জানো সেইবাবে কৰিব লাগে? আমাৰ অধ্যয়নৰ উদ্দেশ্যটো কি পৰিছে? পৰীক্ষাত নম্বৰ পোৱা, সকলোৰে হৈ পৰিছে এইটো। কিন্তু আগত যেতিয়া গুৰুগৃহত, ইভেন শ্ৰীকৃষ্ণইও সন্দীপনী গুৰুৰ ওচৰত জ্ঞান লাভ কৰিছিলে, তেনেকুৱা নাছিলে। কিন্তু তেওঁলোকৰ অধ্যয়নটো অলপ বেলেগ, তেওঁলোকৰ জীৱনত সেই জ্ঞানৰ প্ৰয়োজন আছিল বাবে তেওঁলোকে জ্ঞান লাভ কৰিবলৈ গুৰুগৃহত গৈছিলে। পৰীক্ষা পাছ কৰে নকৰে সেইটো মেটাৰ নকৰে, তেওঁলোকৰ জীৱনত কিমান প্ৰয়োজন। আজি মই পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি কৰোঁ সেইটো সকলোৱে জানে। কিন্তু যদি আমি ভাবোঁ যে আজি যি পৰীক্ষাত আহক নাহক, আজি আমাৰ অধ্যয়নখিনি যদি আমাক চিৰজীৱন লাগিব বুলি ভাবি লওঁ, তেনেহ'লে নিশ্চয় আমি পৰীক্ষাৰ বাবে নপঢ়োঁ। তাৰমানে আমি ফলৰ চিন্তা কৰা নাই, কি ফল আহিব কথা নাই। কিন্তু আজি যদি আমি শংকৰদেৱৰ বিষয়ে এখন ৰচনা চালোঁ, পৰীক্ষাত নাহিল, কিন্তু আমি ভাবিলোঁ ইমান ধুনীয়াকৈ পঢ়িলোঁ, কি হ'ল পৰীক্ষাত নাহিল, পাহৰি গ'লোঁ তেখেত কোন আছিল, কেনেকুৱা আছিল। কিন্তু যদি আমি জানো যে শংকৰদেৱৰ বিষয়ে জনাটো আমাৰ প্ৰয়োজনীয়, তেনেহ'লে কি হ'ব? চিৰজীৱন মনত থাকিবনে নাই? এইটোক কয় নিষ্কাম কৰ্ম। আমাৰ ফলৰ কোনো আশা নোহোৱাকৈ কৰ্ম। সেই বস্তুটো মই এইকাৰণে ক'ব খুজিলোঁ, আমি জীৱনত সকলোৱে হয়তো পাইছোঁ। এতিয়া যিখিনি চিনিয়ৰ আছে, ছাৰ আপোনাক এটা প্ৰশ্ন সুধোঁ, বেয়া নাপাব। আপুনি যেতিয়া 10ম শ্ৰেণীৰ পৰীক্ষা উত্তীৰ্ণ হৈছিলে, সেই প্ৰশ্নখন মনত আছেনে আপোনাৰ? এতিয়া মনত নাই, হয়তো সেইখন প্ৰশ্ন আনি দিলেও আপুনি উত্তৰ যিমান ভালকৈ তেতিয়া কৰিছিলে, এতিয়া হয়তো সিমান ভালকৈ ক'ব নোৱাৰিব। কিন্তু সেইখিনি সময়ত যদি আমি ভাবিলোঁ হয় যে এইখিনি বস্তু আমাক গোটেই জীৱনৰ কাৰণে লাগিব, আজি হয়তো তেতিয়া যদি আপুনি 70 পাইছিলে, এতিয়া আপুনি 95 পাব। সেই বস্তুটো মই মোৰ জীৱনত গীতাৰ পৰা শিকিছিলোঁ। কাৰণ গীতা অধ্যয়নে শিকাইছিলে মানুহে জীৱন কেনেকৈ জীয়াব পাৰি, প্ৰত্যেকটো মুহূৰ্তত কেনেকৈ আমাৰ প্ৰয়োজন হয়। আজি ছাত্ৰ ছাত্ৰীকটো বহুত প্ৰয়োজন। নিষ্কাম কৰ্ম এতিয়াৰ পৰা সকলোৱে মনত ৰখা উচিত। আৰু বিশেষকৈ অভিভাৱকসকলক মই কওঁ, তেওঁলোকক যদি আপুনি এতিয়াৰ পৰাই নম্বৰতে অকল গুৰুত্ব দিয়ে, তেতিয়াহ'লে আগবাঢ়িব নোৱাৰিব। নম্বৰ কমকৈ পালে, কিন্তু বহুত কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে গৈ বহুত ডাঙৰ ইনভেনশ্যন কৰে। আমি হয়তো দেখিছোঁ, আমাৰ ওচৰত উদাহৰণ বহুত আছে। কাৰণ তেওঁৰ ইন'ভেটিভ মাইণ্ড এটা আছিলে। যিকেইজন তেনেকুৱা হয়, 3rd ডিভিজন মেট্ৰিক পাছ কৰা মানুহে বহুত ডাঙৰ কাম কৰিছে, আমি দেখিছোঁ। হয়, তেনেকুৱা তেওঁ জ্ঞান আছিলে, কিন্তু তেওঁ এটা বস্তু টাৰ্গেট আছিল যে মই এইটো বস্তু ভালকৈ শিকিম, গতিকে সেইটোত ফ'কাছ কৰি তেওঁ ডাঙৰ মানুহ হৈছে। কিন্তু আমি জবৰদস্তি সোমাই দিওঁ যে এইটোৱে পঢ়িব লাগিব, ইমান নম্বৰ পাবই লাগিব, অমুকে যদি 90 পাইছে তই 95 পাব লাগিব। এইটো যদি এতিয়াৰ পৰাই আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক অভিভাৱকে সোমোৱাই দিয়ে,
তেতিয়াহ'লে ল'ৰা ছোৱালী পিছ পৰি থাকিব। সকলোৰে মাজত এটা এটা টেলেণ্ট আছে, আমি জানো। কোনোবাই বৰ ধুনীয়া গান গাব পাৰিলে বোলে যে ইও পাৰিব, সেইটো কথা নহয়। তেওঁৰ মাজত হয়তো বেলেগ কিবা এটা গুণ থাকিব পাৰে। এই বস্তুটোত আমি ফ'কাছ দিব লাগিব আৰু এইটো শিকাব লাগিব যে ল'ৰা ছোৱালীয়ে ৰিজাল্ট কি ভাল কৰিব নহয়, ভাল কথা এতিয়াৰ পৰা শিকি যাব লাগিব। ভক্তি যুগৰ কথা কৈছে, জ্ঞান যুগৰ কথা কৈছে। অৰ্জুনক কৃষ্ণই শিকাইছিলে, কিন্তু আমি কৃষ্ণৰ পৰা ডাইৰেক্ট শিকিব নাপালোঁ, এই গীতাৰ মাধ্যমেৰে আমি শিকিবলৈ পাইছোঁ। আমাৰ বাবে সৌভাগ্য। উপৰোক্ত বক্তাই খুব সুন্দৰকৈ কৈছে, মই ইমান সুন্দৰকৈ ক'ব নাজানো দেই, দুখিত, কিন্তু খুব সুন্দৰকৈ কৈ গৈছে তেখেতসকলে যে আমি বেলেগকৈ কৃষ্ণক বিচাৰিব নালাগে। यदा यदा हि धर्मस्व ग्लानिर्भवति भारत अद्भुत्थानाम अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। ছাৰে কৈ গৈছে ইয়াৰ মিনিংটো, যেতিয়াই ধৰ্মৰ গ্লানি হ'ব, यदा यदा हि धर्मस्य ग्लानिर्भवति भारत, ভাৰত বুলি কওঁতে অৰ্জুনক বুজাইছে, ভৰত বংশৰ বংশজ। তেতিয়াই মই কি কৰিম, সন্তক পালন কৰিবৰ কাৰণে, দুষ্টক দমন কৰিবৰ কাৰণে, সাধুক পৰিত্ৰাণ দিবৰ বাবে ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে, যুগে যুগে অৱতাৰ ল'ম। এতিয়া যুগে যুগে অৱতাৰ ল'ম বোলে সকলোৱে ভাবে কৃষ্ণ এতিয়া কিয় জন্ম লোৱা নাই? সকলোৰে মনত এটা প্ৰশ্ন নহয় জানো? এই গীতাখন যে আমি পাঠ কৰিবলগীয়া হৈছে, এই পাঠ কৰিছোঁ, তাৰ অৰ্থ কি? আমি জীৱনত বহুত ফেইলিয়াৰ দেখিছোঁ, যেনেকৈ পাণ্ডৱে দেখিছিলে, কৰ্ণই দেখিছিলে, কৰ্ণৰ বিষয়ে পঢ়িছোঁ বহুতে, হয়তো প্ৰত্যেকে দেখিছে। শ্ৰীকৃষ্ণই নিজেও দেখিছিলে, গোৱালৰ ঘৰত কাম কৰি গৰু চৰাই খাইছিলে। এইটো আমাৰ এটা এটা পৰীক্ষা, কিন্তু আমি তাৰ পৰা ওলাই আহিব পাৰোঁ, উদ্ধাৰ হয়। আমি যদিও দেখা পোৱা নাই, শ্ৰীকৃষ্ণ আমাৰ মাজতে আছে। ইয়াৰ মাধ্যমে আমি ইয়াক যেতিয়া অধ্যয়ন কৰিম, ইয়াৰ মাধ্যমেৰে আমি শ্ৰীকৃষ্ণক লাভ কৰিব পাৰিম। তাৰমানে ইতিমধ্যে শ্ৰীকৃষ্ণৰ অৱতাৰ লৈছে। আপোনালোকে একমত হয়নে বাৰু এই কথাটোত? আমাৰ মাজতে আছে তেখেত, আমাৰ মাজতেই তেখেত আছে, মই ভাবোঁ। এইটো মোৰ একান্ত ব্যক্তিগত, এইটো হয়তো কোনোবা ডিমত থাকিব পাৰে, মই ক'ব যোৱা নাই যে কোনোবাই ক'লে ভুল হয়। ইয়াত বহুত ডিমত থাকে, কাৰণ তেখেতসকলৰো কিবা এটা ৰাইট আছে, মোৰ কিবা এটা ৰাইট আছে, নহয় জানো? মোৰতো ভুল হ'ব পাৰে, এইটো বুজাব। কিন্তু তাৰ মাজতে আমি শিকিব লাগিব যে শ্ৰীকৃষ্ণই কি কৈছিলে। মই ভাবোঁ যে শ্ৰীকৃষ্ণ আমাৰ মাজত এতিয়াও আছে, এই গীতাৰ মাধ্যমেৰে। আমাৰ এনেকুৱা হয়, শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ, শ্ৰীমদ ভগৱত গীতাৰ বিষয়ে এটা কথা মই আপোনালোকক অৱগত কৰাব খোজোঁ। আমাৰ ভাৰতবৰ্ষত গীতা আমাৰ ছাৰে কৈ গৈছিলে, গীতা পৃথিৱীত বহুতটা ভাষাত, নহয় জানো ছাৰ? বহুত ভাষাত হেৰি হৈছে ন, অনুবাদ হৈছে। বাইবেলতকৈ হ'লেও কম হৈছে যদিও নিজে নিজে হৈছে। কিন্তু এটা খুব দুখৰ কথা, বহুত আপগ্ৰেডেড কাউণ্ট্ৰি, বহুত ডাঙৰ ডাঙৰ দেশে গীতাক আঁকোৱালি লৈছে, কিন্তু ভাৰতবৰ্ষত এতিয়াও বহুত মানুহে গীতাৰ বিষয়ে নাজানে। অত্যন্ত আমি দুখিত। বহুত ব্যক্তি এনেকুৱা আছে, গীতা ঘৰত আছে, গীতাক সদায় ৰাতিপুৱা উঠি গা পা ধুই ধূপ ধূনা জ্বলাই সেৱা কৰে, সন্ধিয়াও সেৱা কৰে, কিন্তু কোনোদিন খুলি পঢ়ি চোৱা নাই তাৰ ভিতৰত কি আছে। গীতা পাঠ কৰিলে দুখ খণ্ডন হয়, কয় মানুহে। গীতা ঘৰত পাঠ কৰিলে নহ'ব, আমি শুনিব লাগিব, নহ'লে নিজে অধ্যয়ন কৰিব লাগিব। তাক হৃদয়ংগম ছাৰে কৈ গৈছে, তাক অন্তৰাত্মাক সোমাব লাগিব, থিতাপি ল'ব লাগিব, তেতিয়াহে আমি আমাৰ কৰ্মৰ বিষয়ে শিকিব পাৰিম, উচিত জ্ঞান পাম। ধূপ ধূনা জ্বলোৱাত আপত্তি নাই, আমি সন্মান কৰিবই লাগিব, জ্যেষ্ঠজনক যে সন্মানীয় বস্তু সন্মান কৰিবই লাগিব, কিন্তু অকল ধূপ ধূনাৰ মাজতে আবদ্ধ ৰাখিলে নহ'ব। তাক অধ্যয়ন, বহুতে ভাবে এই আমি পঢ়িব নোৱাৰিম, এইটো শৰণ ল'ব লাগিব, এনেকুৱা ধৰণৰ কোনো ৰুল ৰেগুলেশ্যন নাই। সকলোৰে বাবে মুকলি হৈ আছে শ্ৰীমদ ভগৱত গীতা, সকলোৱে পঢ়িব পাৰে। যে এনেকুৱা নহয় আমি চুৰিয়া চোলা পিন্ধিলেহে গীতা পঢ়িব পাৰিম, বা এনেকুৱা এটা অনুষ্ঠানত আমি ধূপ ধূনা জ্বলাই বা গোসাঁই ঘৰৰ ভিতৰত সোমাইহে গীতা পঢ়িব পাৰিম, এনেকুৱা নহয়। মইতো এনেকৈ ক'ব খোজোঁ, গীতাক শাস্ত্ৰ বুলি আমি সকলোৱে জানো, হয় আধ্যাত্মিকতাৰ বিষয়েও তাত উল্লেখ আছে, আমাৰ নিজৰ মনৰ কথা আছে,
শৰীৰৰ তত্ত্বৰ কথা আছে, বহুত কথা আছে, কিন্তু মোৰ মতেতো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মটিভেশ্যন বুকখন হ'ল শ্ৰীমদ ভগৱত গীতা। তাতকৈ ডাঙৰ মটিভেশ্যন একোৱেই নাই। শ্ৰীকৃষ্ণই যি মটিভেশ্যন দিছিলে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে, আপোনালোকে যদি বাহিৰৰ ডাঙৰ ব্যক্তিৰ, বহুত মহান ব্যক্তিৰ মটিভেশ্যনেল বুক পঢ়ে, এনেকুৱা লাগিব গীতাৰ পৰা কপি কৰিছে নেকি। ইভেন গীতা বাইবেলৰ লগতো ছাৰে কৈছিলে, বাইবেল কোৰাণ, মই যিমানখিনিলৈকে জানো বাইবেলো কোৰাণো গীতাৰ আধাৰতে লিখা হৈছিলে। তাৰ গুৰি এতিয়াও পাব, তেওঁলোকৰ তাতো গুৰি পাব গীতা। তাৰমানে গীতা অবিহনে আমাৰ একোৱেই নাই। যিয়ে যিমানে নকওক যে আমি এইটো পঢ়িছোঁ, এনেকুৱা কৰিছোঁ, আৰু বহুতে এইটোও ক'ব খোজে যে গীতাত ভুল কথা শিকোৱা গৈছে, যে ককাই ভায়েকক যুদ্ধ কৰিবলৈ শিকোৱা আছিলে, কিন্তু নহয়, তাত এখন ধৰ্ম যুদ্ধ কৰিবলৈ শিকোৱা আছিলে। কাৰণ তেওঁলোক ককায়েক নাছিলে, তেওঁলোক শত্ৰু আছিলে, যিয়ে অন্যায় কৰিছিলে। আৰু সেই ৰাজ্য যদি কৌৰৱৰ হাতত এৰি দিয়া হ'ল হয়, প্ৰজাৰ বহুত অথন্তৰ হ'ল হয়, শ্ৰীকৃষ্ণই জানিছিলে। গতিকে কৌৰৱৰ হাতলৈ যাব দিব নোৱাৰি, সেইকাৰণে যুদ্ধ কৰিবই লাগিব। আৰু যদি যুদ্ধ জিকিলেও তোৰে হ'ব, আৰু যুদ্ধ হাৰিলেও তোৰ নাম থাকিব, তই ধৰ্মৰ লগত, ধৰ্মৰ কাৰণে যুদ্ধ কৰিয়ে দেহ ত্যাগ কৰিলি। গতিকে যুদ্ধৰ পৰা এতিয়া পিছুৱাব নোৱাৰি। সময় আছিলে, আমি শান্তিৰ চেষ্টা কৰিছিলোঁ, কিন্তু নহ'ল। গতিকে শান্ত হোৱা, আমি শান্ত হ'ব হ'ল আৰু জ্ঞান লাভ কৰিব হ'ল। অৰ্জুনে আৰু এটা প্ৰশ্ন কৰিছিলে দেই, শ্ৰীকৃষ্ণই বাৰে বাৰে যেতিয়া জ্ঞানৰ কথা কৈছিলে, জ্ঞান শ্ৰেষ্ঠ, কৰ্ম শ্ৰেষ্ঠ বুলি কৈছিলে, কনফিউজ হৈ গৈছিলে। কৃষ্ণ কথা শুনি অৰ্জুন কনফিউজ হৈ গৈছিলে যে জ্ঞান শ্ৰেষ্ঠ নে কৰ্ম শ্ৰেষ্ঠ নে ভক্তি শ্ৰেষ্ঠ। ভক্তিৰ মাৰ্গটো আহিছিলে। তেতিয়া কৃষ্ণই উত্তৰ দিছিলে, সকলোৱে শ্ৰেষ্ঠ, কিন্তু জ্ঞান আহৰণ কৰি আমাৰ ভক্তিভাৱ ৰাখি আমি কৰ্ম কৰিব লাগিব। কৰ্ম নহ'লে একোৱেই নাই। কিন্তু যদি আমাৰ জ্ঞানেই নহয়, তেতিয়াহ'লে কৰ্ম কি আমি কেনেকৈ বুজি পাম? কোনটো উচিত কোনটো অনুচিত বুজি নোপোৱা মানে আমি কৰ্মৰ জ্ঞান নোপোৱা, নহয় জানো? হয়নে বাৰু? ছাত্ৰ ছাত্ৰীসকলে কিবা ক'বা? বুজি পাইছানে? বুজি পাইছানে? যদি বুজি পোৱা নাই, তোমালোকৰ মাহঁতক ঘৰত গৈ সুধিবা দেই। সুধিবানে? সুধিবা যে বুজাই দিয়াচোন কি কৈছিলে। বাৰে বাৰে সুধিবা, নকলে নাই, আপুনি শিকি আহি হলেও মোক ক'ব লাগিব। এনেকৈ নিশিকিলে আগবাঢ়িব নোৱাৰিবা। কিন্তু অনুসন্ধিৎসু, কিউৰিয়চিটি ইংলিছত কয়, অনুসন্ধিৎসু গুণ লাগিব। সেইটো কেনেকৈ হ'ল, কিয় হ'ল? অৰ্জুনৰ অনুসন্ধিৎসু আছিলে কাৰণে প্ৰশ্ন কৰি গৈ আছিলে কৃষ্ণক, আৰু কৃষ্ণই উত্তৰ দি গৈ আছিলে। দি গৈ যেতিয়া গোটেই গীতা শেষ হৈছিলে, তেতিয়া কৃষ্ণৰ বাণী শুনি কনভিন্স হৈছিলে। অৰ্জুন কনভিন্স হৈছিলে যে হয়, উচিত কথাই কৈছা। তাৰপিছত গান্ধীক উঠাই লৈছিলে। তাৰপিছৰখিনি সকলোৱে জানে, ধৰ্মৰ জয় হ'ল অৱশেষত। গতিকে মই চমুকৈ ক'ব গৈছো, হয়তো অলপ দীঘলীয়া হৈ যাব পাৰে। চমুকৈ ক'বলৈ গ'লে শ্ৰীকৃষ্ণ সদায় ধৰ্মৰ পক্ষত আছে, এইকাৰণে কাৰণ ধৰ্ম নাথাকিলে পৃথিৱী ধ্বংস হ'ব। গতিকে ধৰ্মৰ ৰক্ষাৰ বাবেই শ্ৰীকৃষ্ণই গীতা পাঠ কৰিছিলে। কিন্তু বহুতে তেতিয়াও বুজা নাই। এতিয়া যেনেকে বহুত তেওঁ হয়তো বেলেগ ধৰণে ভাবে, তেতিয়াও কিন্তু যিখন শ্ৰীমদ ভগৱত গীতাক মহান বুলি ভাবো, সেই শ্ৰীমদ ভগৱত গীতাখন পাঠ কৰাৰ কাৰণেহে হেনো যুদ্ধখন হ'ল, সেই বুলি শ্ৰীকৃষ্ণৰ ওপৰত বহুতে ব্লেমো দিছিলে। জানেনে এইটো কথা? গান্ধাৰীয়েতো ব্লেম দিয়াই নহয়, শ্ৰীকৃষ্ণক অভিশাপো দি দিলে যে তুমি পাৰিলা হয় এখন যুদ্ধ ৰাখিবলৈ, যুদ্ধ নোহোৱাকে মোৰ 100 পুত্ৰ তুমি মাৰিলা। অৰ্জুনেতো যুদ্ধ নকৰো বুলি কৈছে, তুমি কৈ কৈ যুদ্ধ কৰালা। কিন্তু সেই গান্ধাৰীয়ে সেইজন কৃষ্ণক বিচাৰি পোৱা নাছিল, যিজন কৃষ্ণৰ শান্তিদূত হৈ গৈছিলে। বেলেগ দূত পঠোৱাৰ পাছত তেওঁৰ পুত্ৰই বুজি নাপালে, নিজে শান্তিদূত হৈ গৈছিলে। সেইখিনি সময়ত গান্ধাৰী ক'ত আছিলে? গতিকে আমি এইখিনিতে আৰু এটা কথা শিকিব লগা আছে, আমি কেতিয়াও গান্ধাৰীৰ দৰে হ'ব নালাগে। গান্ধাৰী অধৰ্মী নাছিলে, কিন্তু তেখেতে জানি শুনিও অধৰ্মৰ মুখা পিন্ধি লৈছিলে।
তেওঁ চকুত কাপোৰ বান্ধি নিজকে অধৰ্ম পক্ষলৈ ঠেলি নিছিল। তেখেতৰ দায়িত্ব কি আছিলে? যিহেতু তেখেতৰ স্বামী জন্মান্ধ, তেখেতৰ দায়িত্ব কি আছিলে? যে স্বামীয়ে যিখিনি নাথাকে সেই মাৰ্গদৰ্শন কৰাটো দায়িত্ব আছিলে। কিন্তু গান্ধাৰীয়ে কৰিলে কি? নিজেও কাপোৰ বান্ধি ল'লে। তাৰ ফলত ইমান অথন্ত হ'ল যে নিজৰ এশ পুত্ৰ হেৰুৱাব লগা হ'ল। চাবলৈ গ'লেতো গান্ধাৰীহে দায়ী, ধৃতৰাষ্ট্ৰতকৈ বেছি দায়ী। কিন্তু গান্ধাৰীয়ে কি কৰিলে? শ্ৰীকৃষ্ণক দোষী কৰিলে। এতিয়াও আমাৰ সমাজত এই বস্তুটো চলি আছে। আমি বেলেগক দুখ জাপি দি আছো, কিন্তু আমি সকলোৰে দায়িত্ব আমি নিজৰ দুখটো বিচাৰি পাব লাগিব আৰু নিজৰ কৰ্ম বুজি পাব লাগিব। আৰু কৰ্ম বুজিবৰ বাবে আমি শ্ৰীমদ ভগৱত গীতা অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিব লাগিব, অকল ধূপ ধূনা জ্বলাই নহয়। আমি ৰাতিপুৱা গধূলি আমি ধূপ ধূনা জ্বলোৱা একো আপত্তি নাই, কৰা উচিত। ইভেন শ্ৰীকৃষ্ণক আমি বহুতে কৃষ্ণ কৃষ্ণ কৃষ্ণ, কাৰোবাৰ মুখততো এনি টাইম কৃষ্ণ, কিন্তু কৃষ্ণক আদৰ্শ হিচাপে বহুত মানুহে নামানে। কিন্তু মই ভাবো যে কৃষ্ণক আদৰ্শ হিচাপে মানা উচিত, নহয় জানো? কওকচোন। শ্ৰীকৃষ্ণই যি আমাক কৰিবলৈ শিকাই গৈছিলে সেইটো আমি পালন কৰিবলৈ গ'লে মোক্ষ প্ৰাপ্তি নিশ্চয় হ'ব। গতিকে আমি শ্ৰীকৃষ্ণক পূজাও কৰোঁ, তেখেতক আমি সাকাৰ ৰূপে পূজা অৰ্চনা কৰিব দিছে। আৰু ছাৰে কৈ গৈছে, হয়, আমি যেতিয়া কিবা এটা উৎস বিচাৰি পাওঁ তেতিয়া সেই বস্তুটো পাবলৈ আমাৰ সহজ হয়। আমি ভগৱানক উৎস হিচাপে যদি সাকাৰ ৰূপত বিচাৰোঁ, পাবলৈ সহজ হয়, তেওঁক বুজিবলৈ সহজ হয়। শ্ৰীকৃষ্ণ যদি এটা কাল্পনিক বুলি ভাবিলোঁ হয়, আমি গীতাৰ মাহাত্ম্যও বুজি নাপালোঁ হয়। মই ভাবোঁ সেইটো বস্তু। আজি এটা বিন্দুকো আপুনি ধ্যান কৰিব দিলে, মনতে ভাবিব দিলে বিন্দু এটাও নাহিব পাৰে। কিন্তু ইয়াতে যদি আঁকি দিয়া যায় বা এটা বনাই দিয়া যায় যে এটা বিন্দু ৰঙা হওক হালধীয়া হওক, আপোনালোকে সেইটোক চাই ধ্যান কৰিবলৈও আপোনালোকৰ সহজ হ'ব। ভক্তি যুগত আছিলে নহয় ছাৰ? ভক্তি যুগত আছিলে, তেখেতে দ্বাদশ অধ্যায়ত আছিলে। সাকাৰ ৰূপে আমি তেখেতক পুজিব লাগিব আৰু তেখেতৰ আদৰ্শ মানি চলিব লাগিব। তেতিয়াহে আমাৰ শ্ৰীমদ ভগৱত গীতা পাঠ কৰা আজিৰ সময়ত সফল হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।